জেগাডোখৰ বহুত শান্ত দেই, ইয়াতেই থকাবলৈ ভাল হ'ব। ইয়াতেই সোমাই থাকোঁ, মানুহো কোনো দেখা নাই। নিজে বাহিৰত সোমাব পাৰিলেই হ'ল আৰু দিনটো ইয়াতেই ক'ৰবাত সোমাই থাকোঁ। ভয়ো লাগিছে নহয় কোনোবাই দেখি পাব নেকি বুলি। যাওঁ, সেই হাবিখিনিতেই সোমাই থাকোঁগৈ। মনলে উভতি আহে লৰালি, তোৰে মোৰে এটি ধেমালি। সৰুকালৰ কথাবোৰলৈহে মনত পৰিছে পাই। এইবোৰতেই খেলি ধূলি ডাঙৰ হোৱা জেগাকণলৈ আহিলে সৰুকাললৈহে মনত পৰে পাই। এইবোৰতে সাঁতুৰি নাতুৰি আগতে লগৰখিনিৰ লগত কমটি ধেমালি কৰিছিলোঁ নেকি। এতিয়া আৰু সেইদিন নাই পাই। সকলো হেৰালে আৰু লগৰো হেৰালে, দিনো হেৰালে। সঁচাকৈ মনতহে পৰে পাই। মনত পৰিলে অৱশ্যে মনটো ভালো লাগে, বেয়াও লাগে। হয়তো কোন আকৌ কোনোবা এটা আহিছে দেখোন এইফাললৈকে, ভুললৈহে কথা পায়। হয়তো কোন আকৌ, সেইটো কেনেবাকে চোৰ নহ'লে সুপাচাৰ নহয়তো। হয়তো দেখোন এই হাবিখিনিৰ মাজতেই সোমালে দেখোন। বৰ ডাঙৰ কথা হ'ল, পুলিচক খবৰ দিয়াহে কথা। মই এতিয়াই পুলিচক খবৰ দিওঁগৈ। ইহঁতৰ কাৰণে মানে কোনো মানুহ শান্তিত বাহিৰলৈ ওলাব নোৱাৰে। যাওঁ পাই, সময় নষ্ট কৰি নাথাকোঁ, নহ'লে এইটো পলাব। মানুহটো গ'ল হ'বলা। এই হাবিখিনিৰ মাজত যে মই উশাই ল'ব নোৱাৰিছিলোঁ। ক'ত যে মানুহবিলাকে হেৰি কৰি থৈ দিয়ে পাই, হয় পাই, লুকুৱাও শান্তি নাই। যাওঁ পাই, সোমাই থাকোঁগৈ যেন তেন, নহ'লে কোনোবাই দেখিলে ডাঙৰ কথা হ'ব। ঐ, তই ইয়াত ক'ত সোপাই ধৰা দেখিলি? এই ছাৰ আছে বোলো, সেই হাবিখিনিৰ মাজতেই সোমাই আছে। মই গম পাইছোঁ নহয়, তই নিচাও খাই আছ। চাবি কিন্তু, এনেই যদি মোক মাতি আনিছ তই ইমান দূৰ, তোক কিন্তু মই ধুলাই পাবি। এনেই তই ৰাতিপুৱাই সেইকণ চুই মোক মাতি অনা নাইতো। এই ছাৰ বিশ্বাস কৰক, মই আপোনাক এনেই কোৱা নাই, সঁচাকৈ তাতেই সোমাই আছে। মই নিজ চকুৰে দেখিছোঁ। বৈ তেনে চাওঁগৈ। অ' ছাৰ, হয়তো ইয়াতে লুকাই আছে। তোৰ চকুত কিবা সোমাল নেকি? ক'ত দেখিলি? সেইখিনি দেখোন মুকলি হৈ আছে। এই ছাৰ, আপুনি ভালকে চাওক, সেইটো দেখা নাই? এই কি বুলি কয়, ভৰি চৰিবিলাক একদম ওপৰত উঠাই কিবা এই হাবিখিনিৰ লগত মিলি পেলাই জেংখৰিডালৰ লগতে পৰি আছে। এইখিনি দেখোন মোৰ সেই হাবি দৰেহে লাগিছে, ৰঙা ৰঙা। সেইটোনো আকৌ কেনেকে মানুহ হ'ব পাৰে? কৈচোন বাৰু, তোৰ কথা মানি ওচৰৰ পৰা চাওঁগৈ। অ' ছাৰ, আপুনিয়ে যাওক দেই, মই নেযাওঁ, ভয় লাগে। ক'ব নোৱাৰি নহয়, কেনেবাকৈ দাহ চাহ লৈ থাকিলে মোক ঘপিয়ে মাৰি দিবতো, মোক কাটি দিবতো। মইতো চোলাও পিন্ধা নাই, আপুনি চোলা পিন্ধি আছে, আপুনিয়ে যাওক। কেনেবাকৈ মোৰ গাত দিলে মোৰ মাংসই এৰি যাওক। সেই ভয় পান্দোৰা, ৰহ ময়ে চাই আহোঁগৈ। মোৰ ভয়হে লাগিছে দেই, পলাই যাওঁগৈ নেকি? নাই নেযাওঁ, কথাটো বেয়া হ'ব। এইটোচোন সঁচাকে মানুহ ঐ কোৱা, এইচোন গোটেই কৰা নাই, কিবাচোন এই জেংখিনি গোটেইহে দেখোন পৰি আছে হাবিখিনিৰ লগত মিলি পিনি। ঐ, কোন হয় তই? ওলা। ই এনেকে ক'লে নুশুনিব, ইয়াক এতিয়া গতিয়াই লৈ আহিব লাগিব, তেতিয়াহে আহে। যদি মই পানীৰাম, আহচোন, এইটো গতিয়াই লৈ যাহি। আহি পেলাই ই দেখোন কেটকুটেই নকৰে। ছাৰ, মানে মোৰ হাত দুখন ছাৰ, মানে কালিৰ পৰা মোৰ বহুত বিষ হৈ আছে, মানে কেলে জানো, আপুনিয়ে লৈ আহকচোন। আয়ৈ মা, এই উপাধাৰটোৰ পৰা আৰু দাহৰ খাপ খাবলৈ নাই আৰু পাই, মই নেযাওঁহে আৰু। এই ভয় পান্দোৰাটোত তই তাতে ৰখি থাক, ময়ে লৈ আহিছোঁ ইয়াক। বাকীবিলাককো খবৰ দিব লাগিব, এনেকে নহ'ব নহয়। ইহঁতি সমাজখন একেবাৰে নষ্ট কৰি দিছে। ঐ, তোক ভালকে মাতি থাকিলে তই শুনা নাপাওঁ নেকি? আহ, তই ওলাই আহ। মৰিলো আজি পুলিচ। ঐ, কোন হয় তই? সঁচা কথা ক। এই ছাৰ, মই কোনো নহয় ছাৰ। মই ইয়াত মানে এনেই বহি আছিলোঁ ছাৰ। মই এনেই বহি আছিলোঁ। এই জেগাডোখৰ ধুনীয়া দেখি মানে ছাৰ হেৰি বুলি মানে মই এনেই বহি আছিলোঁ ছাৰ। মই কোনো নহয়। ছাৰ দিয়ক ইয়াক তোচাক, ই মিছা মাতিছে। ইহঁতি সদায় এনেকে ঘূৰি মানুহক ৰাস্তালৈ ওলাব নোৱাৰা কৰিছে। ছাৰ, মই ইয়াত হেৰি কৰিবলৈ আহিছিলোঁ, মানে মই ইয়াত ছাৰ মোৰ মানে ঘৰত লেট্ৰিন নাই, মই সেইকাৰণে হেৰি কৰিবলৈ আহিছিলোঁ ছাৰ। মই ইয়াত একো কৰা নাই। চুপ, একদম চুপ। মিছা মাতিবলৈ আহিছোঁ তোক আজিৰ পৰা কৰিবিনে এনেকুৱা কাম? মানুহৰ ঘৰত ৰাতি সোমাবি? তোৰ আজি ঠেং ভৰি চব ভাঙি পেলাম। মান দিয়ক, ইহঁতৰ অট্টপালি বেছি চৰিছে। ইয়াহু, আৰু দিয়ক ছাৰ। ঐ, তই কাৰলৈ ফোন কৰিছ? তোৰ আৰু কোন গেং আছে? মাতি আন। আজি তহঁতৰ চবৰকে দিম। তোক এতিয়া থানালৈ নি বাৰুকে দি আছো। তাৰ ফোন থ। ছাৰ, মই কাকো ফোন কৰা নাই, মানে ফোনটো এনেই ছাৰ নিজে আহি গৈছিলে কাণত।
তোক যি ফোন কৰিব লাগে তই থানাত কৰিবি বৈ তোক আজি থানাত ফোন বন্ধুসকল দেখিলে ইহঁতি কেনেকৈ বদমাচি কৰিছে মানুহৰ লগত। আজি এটাক ধৰিলোঁ বাপেকে, আজি ইয়াক দিব ভালছে থানাত ভুলাই। বন্ধুসকল যদি আপোনালোকে আজি আমাৰ এই খণ্ডটো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।